ভাত খাই উঠি আহিছোঁ আৰু ঠাণ্ডা বতৰ সোনকালে খালোঁ আজি তামোল খালোঁ ধপাত খাবলৈ পাহৰি থাকিলোঁ এই ধপাতখন খাই লওঁ তেতিয়াহে তামোলৰ পাকটো উঠে আৰু বুঢ়ী মানুহৰ ধপাত চূণহে আৰু নোখোৱাকৈ থাকিবই নোৱাৰি তামোল কথা কতো ওলাই পৰিছে কি ক'ব খাওঁ আৰু লাজ চাজ নকওঁ আজি ক'বলৈ সেয়া চূণ অকণ খাই লওঁ তেতিয়াহে ৰ'ব দেই এতিয়া টেষ্টটো লাগিব তামোলৰ ইমান ঠাণ্ডা পৰিছে ঐ ৰাম ৰাম জুই শেক লৈও ঠাণ্ডা নুগুছে ইমান ঠাণ্ডা পৰিছে ঐ ৰাম ৰাম সেইফালে ঠাণ্ডাবোৰ পৰিছে নাপায় ক'বচোন মই ভাগৰি গৈছোঁ ঠাণ্ডাও বেমাৰ ওলাইছে গোটেই নাক বন্ধ গোটেই একদম নাক বন্ধ হৈ থাকে দিনটো বন্ধই হৈ থাকে মই বোলো ব্লগ এটাকে বনাই দিওঁ আৰু বোলো মোবাইলত দি দিওঁ বোলো ঠাণ্ডাটো বোলো কমে নেকি অকণমান চৰকাৰে কমাই দিয়ে নেকি বোলো কঁকালৰ বিষেই ধৰি গৈছেগৈ আৰু হ'ব দিয়া চৰকাৰলৈ দি পঠিয়াই দিব ৰাইজ হ'ব দে